নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। আপোনালোকে স্ক্ৰীনত দেখিছে অসম বাজেট। আপোনালোকৰ বাবে অৰুণোদয়ৰ ফালৰ পৰা নতুন এটা খবৰ ওলাই আহিছে। অৰুণোদয় আঁচনিৰ ফালৰ পৰা কি নটিচ আহিছে আপোনালোকক মই পঢ়াই দি আছোঁ। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক সুৰক্ষিত কৰাৰ লক্ষ্যৰে অৰুণোদয় আঁচনি। প্ৰতি বছৰে এটা মাহ অৰুণোদয় মাহ হিচাপে পালন। প্ৰতি বছৰৰে এটা মাহ অৰুণোদয় মাহ হিচাপে পালন কৰিব। 2 নম্বৰত দিয়া আছে হিতাধিকাৰীৰ ঘৰৰ বাহিৰত অৰুণোদয় প্ৰতীক চিহ্ন লগোৱা হ'ব। যিসকলে অৰুণোদয় আঁচনি লাভ কৰিছে তেওঁলোকৰ ঘৰৰ বাহিৰত অৰুণোদয়ৰ প্ৰতীক চিহ্ন লগাই দিব। 3 নম্বৰত দিয়া আছে মাহিলী সাহায্য 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি। অৰুণোদয় আঁচনিৰ যোগেদি আপোনালোকে মাহত 1000 টকাকৈ পাব। আৰু তলত দিয়া আছে অতিৰিক্ত হিতাধিকাৰীৰ সংখ্যা 6.37 লাখ আৰু 2021-22 বৰ্ষৰ আবণ্টিত পুঁজি 1800 কোটি টকা। আপোনালোকে জানিব পাৰিলে অৰুণোদয় আঁচনি নতুন কি হ'ব। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে এইটো চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। লগতে শিপিনীসকলৰ বাবেও ভাল খবৰ এটা ওলাই আহিছে। আপোনালোকে স্ক্ৰীনত দেখিছে স্বনিৰ্ভৰ নাৰী। এইটো আঁচনি অসমৰ শিপিনীসকলৰ বাবে। তেওঁলোকৰ বাবে কি কৰিব ইয়াত লিখা আছে। প্ৰথমতে লিখা আছে চৰকাৰে আৰ্টফেড আৰু আছাম গভৰ্ণমেণ্ট মাৰ্কেটিং কৰ্পোৰেচনৰ জৰিয়তে থলুৱা শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিব। আৰ্টফেড আৰু আছাম গভৰ্ণমেণ্ট মাৰ্কেটিং কৰ্পোৰেচনৰ জৰিয়তে শিপিনীসকলৰ পৰা কাপোৰবিলাক কিনি লৈ যাব। দ্বিতীয়তে দিয়া আছে দক্ষতা উন্নীতকৰণ বাবে শিপিনীসকলৰ প্ৰশিক্ষণ প্ৰদান। শিপিনীসকল উন্নত কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা তেওঁলোকক প্ৰশিক্ষণ দিব। আৰু তৃতীয়তে দিয়া আছে সকলো অসম ভৱন, মুখ্য বিমানবন্দৰ আৰু মুখ্য চহৰসমূহত বিক্ৰী বিপণী স্থাপন কৰা হ'ব। আৰু শিপিনীসকলৰ কাপোৰবিলাক অসম ভৱন, মুখ্য বিমানবন্দৰ আৰু মুখ্য চহৰসমূহত বিক্ৰী বিপণী স্থাপন কৰিব। আৰু 4 নম্বৰত দিয়া আছে বিক্ৰী বৃদ্ধি কৰিবলৈ ই-কমাৰ্চ পৰ্টেল আৰু এপ্লিকেশ্যনবোৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান। বিক্ৰী বৃদ্ধি কৰিবলৈ ই-কমাৰ্চ পৰ্টেল আৰু এপ্লিকেশ্যনবোৰ ব্যৱহাৰ কৰাত শিপিনীসকলক গুৰুত্ব প্ৰদান কৰিব। তলত দিয়া আছে প্ৰথম পৰ্যায় 1.23 লাখ হিতাধিকাৰীক সামৰি লোৱা হ'ব। প্ৰথমবাৰৰ বাবে 1.23 লাখ হিতাধিকাৰীয়ে এই আঁচনিটো লাভ কৰিব। আজিলৈ ইমানে। আপোনালোকে যদি এতিয়ালৈকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।